সকলোৰে পৰিচিত বৰাপানীলৈ। আৰু বৰাপানী এক পাহাৰসমূহৰ মাজত যিটো হ্ৰদ, তাৰ আকৰ্ষণেই বেলেগ। ইয়াৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশ আৰু বিহংগম দৃশ্যই অসম তথা বিশ্বৰ সকলো পৰ্যটককে আকৰ্ষণ কৰি আহিছে। আৰু ইয়াৰ মাজত আহি আপুনি নিজৰ কাৰণে যিখিনি সময় যিখিনি প্ৰকৃতিৰ মাজত বিচাৰি পায়, তাতকৈ একো নালাগে। ইয়াত শিশুৰ পৰা বৃদ্ধৰ পৰা স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলো আহি উপভোগ কৰে। আৰু গুৱাহাটীৰ একেবাৰে ওচৰত, গতিকে খুব বেছি 1.5 ঘণ্টা সময় লয়। এই 1.5 ঘণ্টাৰ ভিতৰতে আপুনি আহি উপভোগ কৰিব পাৰে আৰু আপোনাৰ বাবে সময় বিচাৰি পাব পাৰে। এক বিহংগম দৃশ্য। ইয়াত আপুনি নৌকা বিহাৰৰো সুবিধা আছে, সেইদৰে নৌকা বিহাৰো কৰিব পাৰে। আৰু তাৰ লগে লগে যি প্ৰাকৃতিক মনোমোহা পৰিৱেশ আছে, তাৰো উপভোগ কৰিব পাৰে। আহক বৰাপানীলৈ আহক। এইটো ফালি গ'ল।